নমস্কাৰ কাৰ্ডম আমি আজি উপস্থিত আছোঁ টাৰলাংছৰ বাকৰিত ভয়েস অফ দ্য হিল নিউজৰ তৰফৰ পৰা আজি আমি আহি এই টাৰলাংছৰ বাকৰিত উপস্থিত হৈছোঁ আমাৰ সৈতে উপস্থিত আছে কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি তথা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বঁটাপ্ৰাপক আৰু লগতে দুবাৰকৈ ৰাংচিনা বঁটাপ্ৰাপক আৰু চিফ মিনিষ্টাৰ বেষ্ট কমিউনিটি এৱাৰ্ডৰ লগতে প্ৰায়কেইটা বঁটা পাবলৈ সক্ষম হোৱা আমাৰ কাৰ্বি সংস্কৃতিৰ সাধক তথা কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি সন্মানীয় চন্দ্ৰসিংক্ৰ মহোদয় আমি ছাৰ আপোনাক কাৰ্ডম জনাইছোঁ হয় টাৰলাংছ বুলি ক'লে ছাৰ মনলৈ এটা আৱেগ আহে যে টাৰলাংছ কেৱল কাৰ্বি জনগোষ্ঠীৰ বুলিয়ে নহয় পাহাৰীয়া জিলা দুখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক এক মিলনভূমি টাৰলাংছ এই টাৰলাংছৰ কথা আজি বহুতো প্ৰচাৰ আৰু প্ৰসাৰ হৈছে যদি আমি আপোনাক পৰা জানিব বিচাৰোঁ যে টাৰলাংছ তেতিয়া আৰু এতিয়া আপুনি এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি দিব বিশেষকৈ টাৰলাংছ বুলিলে কাৰ্বি পিপুলছকে বুজায় আৰু কাৰ্বি পিপুলছ হ'ল বুলিলে এই টাৰলাংছ কাৰ্বি পিপুলছ হৈছে সাংস্কৃতিক মহামিলনৰ থলী প্ৰতি বছৰে টাৰলাংছত অনুষ্ঠিত হয় কাৰ্বি যুৱ মহোৎসৱ এইখিনিতে মই ক'ব খোজোঁ 1994 চনৰ পিছত স্থায়ীভাৱে টাৰলাংছত কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ কিন্তু তাৰ আগত 1974 চনৰ পৰা 1993 চনলৈকে কাৰ্বি আংলঙৰ প্ৰান্তে প্ৰান্তে বিভিন্ন স্থানত কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল মই এইখিনিতে আৰু অলপ কথা বহলাই ক'ব খোজোঁ যে কাৰ্বি যুৱ মহোৎসৱ কেনেকৈ জন্ম হ'ল এই ক্ষেত্ৰত কিন্তু জনসাধাৰণক মই অলপ জনাব খোজোঁ প্ৰকৃততে কাৰ্বি যুৱ মহোৎসৱ জন্ম হয় 1974 চনত আৰু সেই 1974 চনত জন্ম হোৱাৰ কাৰণ এইটোৱেই হৈছে যে 1993 চনত তেতিয়া কাৰ্বি ছাত্ৰ সমাজে যে কাৰ্বি আংলঙত ৰোমান স্ক্ৰিপ্ট এটা আন্দোলন হৈছিল সেই আন্দোলন কৰাৰ সময়ত বিশেষকৈ সেই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল মাননীয় ৰয়িংহী ডাঙৰীয়াই আৰু তেখেতৰ সংগীবৃন্দ বুলিলেই তাত জনা সিং তেৰাঙৰ নাম উল্লেখ থাকে লুনচে টিংমৰ নাম উল্লেখ থাকে আৰু বহুতো এটা সময়ত বা বিশেষকৈ 1993 চনত আমাৰ এই ৰোমান স্ক্ৰিপ্ট সেই আন্দোলনৰ সময়ত আমাৰ ৰয়িংহী প্ৰমুখ্যে ধনীৰাম টুচু জনা সিং তেৰাং ধনসিং ৰংপি মেনসিং ৰংপি প্ৰায় 8-9জনমান মানুহে কাৰাবাসত থাকিবলগীয়া হৈছিল জেলত থাকিবলগীয়া হৈছিল আৰু সেই জেলতে তেওঁলোকে আলোচনা হ'ল যে চেমচন সিং ইংটি আৰু খৰসিং তেৰাং এই মহা পুৰুষসকলে কাৰ্বি জাতিটোৰ বাবে জিলা গঠন কৰা হ'ল আৰু তেওঁলোকৰ কাৰণে জিলাখন আমি পাবলৈ সক্ষম হৈছোঁ কিন্তু আমাৰ সমাজত যিটো আমি বৰ্তমান শিক্ষিত যুৱকসকল কাৰ্বি জাতিটোৰ কাৰণে আমি কি কৰিব লাগিব এই কথালৈ তেওঁলোকে জেলত আলোচনা হৈছিল সেই আলোচনা কৰি থকা সময়ত ৰয়িংহী এটা প্ৰস্তাৱ দাখিল কৰিছে জেলৰ ভিতৰতে যে যেই নহওক আমি কাৰ্বি জাতিটোৰ কাৰণে কিবা এটা আমি কৰিব লাগিব তাৰ এটা উপায় বিচাৰি তেওঁলোকে ক'লে যে কাৰ্বি জাতিটো যদি জীয়াই থাকিবলৈ হ'লে আমাৰ ভাষা সংস্কৃতি আমাৰ সাজ পোছাক জীয়াই ৰাখিব পাৰিব লাগিব গতিকে আমি এই কৃষ্টি সংস্কৃতি ভাষা আৰু আমাৰ সাজ পোছাক যদি জীয়াই ৰাখিবলৈ হ'লে এটা মজিয়া লাগিব এটা প্লেটফৰ্ম লাগিব যাৰে নাম লৈছে কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি ইউথ ফেষ্টিভেল প্ৰথমবাৰে 1974 চনত ৰংনিহাং কাৰ্বি ক্লাবতে কাৰ্বি ইউথ ফেষ্টিভেল জন্ম হ'ল তাৰে পৰা আৰম্ভ হ'ল আজি আহি এতিয়া কাৰ্বি যুৱ মহোৎসৱ এতিয়া
স্বৰ্ণ জয়ন্তী উদযাপন কৰিবৰ কাৰণে কাৰ্বি কালচাৰ ছ'চাইটি কেন্দ্ৰ কমিটিয়ে আমি সজাগ হৈ আছোঁ আমি আমাৰ এটা প্ৰিপেৰেশ্যনত চলি আছে গতিকে মই মোৰ অনুভৱ তাৰালাংচত কাৰ্বি যুৱ মহোৎসৱ কেনেকৈ আহিল ইও এটা কাহিনী হয় কাৰ্বি আংলঙত তেতিয়া সাহিত্য সাহিত্য ৰাইজৰ আন্দোলনৰ কাৰণে যাৰ AIGCৰ মই AIGCৰ কথাকৈ ক'ব খুজিছোঁ এইটো সঁচা কথা আমি লুকুৱাই ৰাখিব নোৱাৰিম তেতিয়া AIGCৰ আমোলত যেতিয়া জয়ন্ত ৰংপিয়ে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য বাহী সদস্য আছিল তেতিয়া এটা প্লেটফৰ্মত তেওঁলোকে আলোচনা কৰিছে বিশেষকৈ সঁচা কথা অৰ্থত যদি ক'বলৈ যায় তাত মই ৰাজনৈতিকভাৱে মই ক'ব খোজা নাই মই সঁচা কথাটো মই ক'ব খুজিছোঁ মই আৰু ৰাজনৈতিক কথা ক'বলৈ মোৰ মতলব কোনো নাই একো নাই কিন্তু এইখিনিত মই ক'ব খুজিছোঁ যে প্ৰয়াত বিনোদ মিশ্ৰ তেখেতে কৈছিল যে জয়ন্ত ৰংপি আদিকে কৰি আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিবিলাকে তেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছিল তেওঁলোকক কৈছিল যে আপোনালোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল চলাই গৈ আছে গতিকে আপোনালোকে নিজৰ জাতিটোৰ কাৰণে চিন্তা কৰক আৰু আপোনালোকৰ নিজৰ জাতিটো জীয়াই ৰাখিবৰ কাৰণে জীয়াই থাকিবলৈ হ'লে আপোনালোকৰ ভাষা সংস্কৃতি সাজ পোছাক জীয়াই ৰখাৰ স্বাৰ্থত আগবাঢ়ি যাওক যিহেতু আপোনালোকে ইমান এটা ডাঙৰ আমাৰ কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল গতিকে সেই কাৰ্বি যুৱ মহোৎসৱ যোগেদি আপোনালোকে নিজৰ জাতিটোক জীয়াই ৰখাৰ কাৰণে আপোনালোকে আগবাঢ়ক গতিকে আপোনালোকে আমাৰ ভ্ৰাম্যমান হিচাপে কাৰ্বি ইউথ ফেষ্টিভেল বা কাৰ্বি যুৱ মহোৎসৱ নাপাতি একেটা ঠাইত মানে স্থায়ীভাৱে আপোনালোকে কৰক যে আপোনালোকৰ কাৰ্বি জাতিটোৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰা এটা প্লেটফৰ্ম ৰাখক সেই লৈ পেলাই 1994 চনত এই আমাৰ তাৰালাংচত কাৰ্বি পিপুলছ নামেৰে আমাৰ এটা কাৰ্বি পিপুলছ নামকৰণেৰে আমাৰ এটা স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হৈছে তেতিয়াৰে পৰা অবিৰামভাৱে কাৰ্বি যুৱ মহোৎসৱ ইয়াতে আমি অনুষ্ঠিত কৰি আহিছোঁ মই মোৰ অনুভৱ বুলি ক'লে সঁচাকৈ এটা বুৰঞ্জীৰ দৰে মই পাইছোঁ এটা সময়ত আমাৰ ৰয়িংহী লুনচেটিমুং জনাসিং তেৰাংহঁতে তেওঁলোকে এই মহৎ এটা চিন্তা নকৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মৰ কাৰ্বি সমাজখন থান বান হৈ গ'লহেঁতেন কিন্তু তেওঁলোকে এটা মহৎ এটা উদ্দেশ্য আৰু সেই মহৎ এটা চিন্তা এটা কাৰ্বিৰ সমাজত স্থাপন কৰাৰ পাছত আজি আমি দেখিছোঁ যে কাৰ্বি যুৱ মহোৎসৱে হ'ল কাৰ্বি সমাজৰ কাৰ্বি জাতিটোৰ আটাইতকৈ এটা ডাঙৰ এটা অনুষ্ঠান গতিকে মই ক'ব খুজিছোঁ এটা সময়ত বিভিন্ন কষ্ট বিভিন্ন দুখ সকলো আমি সন্মুখীন হ'বলগীয়া হৈছিলে এনেকুৱা এটা সন্ধিক্ষণত আমি পাইছিলোঁ যে কাৰ্বি যুৱ মহোৎসৱ সফলতা কৰাৰ কাৰণে আমি আৰ্থিককে হওক বা যিকোনোৱে হওক আমি বহুত এটা কঠিন আছিলে কিন্তু আহি কাৰ্বি কালচাৰেল ছ'চাইটিয়ে অবিৰামভাৱে আমি আগুৱাই গৈ আছোঁ এটা আন্দোলনমুখী হিচাপে আমি লৈ গৈছিলোঁ যে জাতিটোৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰিবলৈ হ'লে আমি গোটেই কাৰ্বি জাতিটো আমি এক হ'ব লাগিব গতিকে এই যিটো মহৎ উদ্দেশ্য যে কাৰ্বি কালচাৰেল ছ'চাইটিয়ে লৈছে শেষত সকলো কাৰ্বি আংলং ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে বা বিভিন্ন সামাজিক সংগঠনে ইয়াত সহযোগ দিলে আমাক সহায় সহযোগিতা আগবঢ়ালে যাৰ বাবে আমি এতিয়া কাৰ্বি যুৱ মহোৎসৱ স্বৰ্ণ জয়ন্তী উদযাপন কৰাৰ ক্ষেত্ৰত আমি সঁহাৰি আমি পাইছোঁ আৰু এইখিনিতে মই ক'ব খুজিছোঁ এটা সময়ত কাৰ্বি কালচাৰেল ছ'চাইটি এটা থান বান হৈছিলে কাৰ্বি যুৱ মহোৎসৱ বিভিন্ন স্থানত হৈছিলে কিন্তু বৰ্তমান কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য বাৰ্ষিক সদস্য তুলৰাম ৰহং ডাঙৰীয়াই মোক এটা উপদেশ দিলে বোলে KRO চাহাব আপোনালোকে এটা কাম কৰক যে কাৰ্বি ইউথ ফেষ্টিভেল এক জেগাত হ'ব লাগিব হয় তেতিয়া মই
আগৰে পৰা মই তাৰালাংচতে আছিলোঁ এটা সময়ত কাৰ্বি আংলঙৰ অট'নমাছ ষ্টেট আন্দোলনৰ যি উত্তৰণ সেই উত্তৰণৰ এটা থমকি ৰ'বলগীয়া হৈছিল এটা সময়ত যাৰ ফলত কাৰ্বি আংলঙত এটা ৰাজনৈতিক এটা বেয়া বাতাবৰণ হৈছিলে তেতিয়া কাৰ্বি কালচাৰ ছ'চাইটিৰ ওপৰতো পৰিছিলে তেতিয়া কাৰ্বি কালচাৰ দুভাগ হৈ গৈছিল কেনেবাকৈ আমি আলাপ আলোচনাৰ মাজেৰে দুয়োটা গোটৰ কাৰ্বি কালচাৰ ছ'চাইটি এক হ'লোঁ ইয়াৰ পিছত কাৰ্বি জোতাং চিংথুৰবিলাকো জন্ম ল'লে কিন্তু আমাৰ তুলুৰাম মহাং ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে আমাক যি পৰামৰ্শ দিলে সেই মৰ্মে আমি আলাপ আলোচনা কৰি শেষত কাৰ্বি যুৱ মহোৎসৱ আৰু কাৰ্বি কালচাৰেল ছ'চাইটি আৰু কাৰ্বি জোতাং চিংথুৰামাই আমি এক হৈ আমি তাৰালাংচত একে মঞ্চতে আমি অনুষ্ঠিত কৰিব পাৰিছোঁ তাৰ বাবে মই আমাৰ তুলুৰাম মহাং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে মোৰ অনুভৱ এইটোৱে হৈছে যে সঁচাকৈ কাৰ্বি যুৱ মহোৎসৱ নহ'লহেঁতেন যদি কাৰ্বি কালচাৰেল ছ'চাইটি জন্ম নোহোৱাহেঁতেন তেতিয়াহ'লে কাৰ্বি সমাজে একেটা মঞ্চত থিয় হোৱা এটা আমি প্লেটফৰ্ম নাপালোঁহেঁতেন এইখিনিকে মোৰ এটা অনুভৱ এটা সেউজীয়া পৰিৱেশৰ মাজত সকলোফালে এতিয়া সেউজীয়া আমি যদি ছাৰ আপোনাক সোধোঁ যে আমি জানিব বিচাৰোঁ যে কাৰ্বি সংস্কৃতিৰ উত্তৰণত প্ৰচাৰ প্ৰসাৰত এই তাৰালাংচৰ ভূমিকা কেনেকুৱা চাওক কাৰ্বি সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এই তাৰালাংচৰ কাৰ্বি পিপল হাউচ ডাঙৰ এটা ভূমিকা আছে য'ত বছৰেকত কাৰ্বি যুৱ মহোৎসৱ ইয়াতে অনুষ্ঠিত কৰা হয় আৰু সেই যুৱ মহোৎসৱৰ সময়ত অকল উত্তৰ পূৰ্বাঞ্চল বুলি মই ক'ব খোজা নাই সমগ্ৰ ভাৰত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান টুৰিষ্টসকলে ইয়াত অংশগ্ৰহণ কৰে গতিকে এই তাৰালাংচ কাৰ্বি যুৱ মহোৎসৱৰ থলীদি কাৰ্বি জাতীয় সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বহুত এটা ডাঙৰ ভূমিকা বহুত এটা ডাঙৰ সহায় আমি পাই আহিছোঁ আৰু আশা ৰাখিছোঁ অহা দিনবোৰতো আমাৰ এই তাৰালাংচত সাংস্কৃতিক প্ৰকল্পৰ যোগেদি আমাৰ সাংস্কৃতিক কাৰ্বি জাতীয় কৃষ্টি সংস্কৃতি ভাষা সাজ পোছাক উত্তৰণৰ ক্ষেত্ৰত ডাঙৰ এটা ভূমিকা পালন কৰিব আৰু ডাঙৰ এটা সহায় পাম বুলি আমি আশা ৰাখিছোঁ আমি অকণমান খোজকাঢ়ি কথা পাতোঁ যে ইয়াত বিভিন্ন পৰম্পৰাগত খেল বা বিভিন্ন যি পৰম্পৰাগত নৃত্য বাদ্যযন্ত্ৰ গীত মাত পৰম্পৰাগত কাৰ্বিসকলৰ সেইবোৰ ইয়াত প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আপুনি কেনেকুৱা আপোনাৰ এই তাৰালাংচৰ থলীত কেনেকুৱা হয় প্ৰচাৰ প্ৰসাৰবোৰ কাৰ্বি কালচাৰ ছ'চাইটি এই কথা আমি চিন্তা কৰিছোঁ হয় আমি বিশেষকৈ কাৰ্বি জাতিটো জীয়াই থাকিবৰ কাৰণে হ'লে আমাৰ কাৰ্বি জাতীয় লোকগীত লোকনৃত্য আমাৰ লোক সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব আৰু সেই লোক সংস্কৃতি লোকবাদ্যযন্ত্ৰ আৰু লোকগীতসমূহ আমি জীয়াই ৰাখিব পাৰিলেহে জাতিটো জীয়াই থাকিব এই লৈ কাৰ্বি কালচাৰ ছ'চাইটিয়ে আমি আগভাগ লৈ আমি আগলৈ গৈ আছোঁ আৰু এই ক্ষেত্ৰত আমি ক'ব খুজিছোঁ যে বৰ্তমান আধুনিক যুগত নতুন সমাজ এই নতুন সমাজখনকো আমি চাব লাগিব যাৰ ফলত আজি অকল কাৰ্বি বুলিয়েই নহয় বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক যে আধুনিকৰণ এই আধুনিক যুগত বিশেষকৈ আমাৰ পশ্চিমীয়া সংস্কৃতিৰ ক্ষেত্ৰত আমি যিমানে আঁকোৱালি নলওঁ কিয় কিন্তু আমাক বাধ্য কৰায় যিহেতু নতুন প্ৰজন্মই এই পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি তেওঁলোকে আঁকোৱালি লয় সেইকাৰণে আমি বছৰেকত যেতিয়া কাৰ্বি যুৱ মহোৎসৱ হয় অকল লোক কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত নহয় যে বৰ্তমান নতুন সমাজৰ নতুন চামৰ নতুন প্ৰজন্মৰ কথা চিন্তা কৰি আমি পশ্চিমীয়া সংস্কৃতিয়ে হওক বা আমাৰ কাৰ্বি আংলঙত বুলি নহয় উত্তৰ পূৰ্বাঞ্চলত যিমানখিনি আমাৰ এথনিক টাইপবিলাক আছে এই নিজ জনগোষ্ঠীবিলাকৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থতো আমি একেলগে কাৰ্বি যুৱ মহোৎসৱৰ থলীত আমি সামৰি লৈ গৈছিলোঁ কিমান সফল হয় আমি নাজানো কিন্তু আমি চিন্তা কৰিছোঁ যে এই কাৰ্বি পিপল হাউচ তাৰালাংচৰ এই প্লেটফৰ্মত আৰু সেই অনুষ্ঠানত যাতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু
বিভিন্ন কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হওক তেওঁলোকে স্থান পাওক সেই লৈ আমি ডাঙৰ এটা উদ্দেশ্য লৈ পেলাই আমি কাম কৰিবলৈ গৈ আছোঁ আমি আশা ৰাখিছোঁ এই উদ্দেশ্য সফল হওক আৰু নিশ্চয় সফল কেইবাটাও ষ্টেজ আছে যিবোৰ ষ্টেজসমূহ আচলতে মুকলিকৈ থাকে লংমিৰজেং চিংমিৰজেং এইটো হয়তো চিংমিৰজেং ষ্টেজ হয় আৰু সম্প্ৰতি বৰ্তমান সময়ত নতুন নতুন কেইবাটাও ষ্টেজ আমি ইয়াত সাংস্কৃতিক প্ৰদৰ্শন বা বিভিন্ন অনুষ্ঠানবোৰ দেখোঁ এই সন্দৰ্ভত আপুনি কি ক'ব বৰ্তমান আমাৰ এই তাৰালাংচ কাৰ্বি পিপল ফ'ৰ্চত মঞ্চত আমি তৈয়াৰ কৰিছোঁ বৰ্তমানলৈকে 4টা এই প্ৰথমটো হৈছে এইখন হৈছে আমাৰ চিংমিৰজেং নামকৰণ আমি কৰিলোঁ কাৰণ এই চিংমিৰজেঙে হ'ল আদিতে সি স্বৰ্গত আছিল তেওঁলোকে ৰাংচেনা চাৰ্পৰ 2 পুতেক এই ৰাংচেনা চাৰ্পয়ে কাৰ্বিসকলৰ সাংস্কৃতিক বা গীতৰ আদিগুৰু গতিকে কাৰ্বিসকলৰে এই লোকগীতে হওক লোক সংস্কৃতি বুলিয়ে হওক এই প্ৰতাৰণা একেই সেইটো উত্তৰণৰ কাৰণে ৰাংচেনা চাৰ্পয়ে চিন্তা কৰিছিল যে পৃথিৱীত গৈ এই কাৰ্বি সমাজক আমি গীত মাত আমি শিকাব লাগিব যাৰ ফলত তেওঁ নিজৰ পুত্ৰ চিংমিৰজেং আৰু লংমিৰজেঙক এই পৃথিৱীত নমাই আমাৰ এই লংবি যিটো ক্লেংচাৰ্প তেওঁলোকৰ এটা জিৰচং বুলি কয় জিৰচং সেই জিৰচঙত গৈ পেলাই তেওঁলোকে কাৰ্বিসকলৰ লোকগীত যিমানখিনি কেনেকৈ গীত গাব লাগে গীতত কি কেনেকৈ ব্যৱহাৰ কৰিব লাগে আদি তেওঁলোকে শিকাইছিল যাৰ ফলত আজি আমি চিংমিৰজেং লংবি জিদু আৰু ৰাংচেনা চাৰ্প আমি নাম ল'বলৈ আমি বাধ্য হৈছোঁ আৰু নাম ল'বই লাগিব তেওঁলোকৰ কাৰণে আজি কাৰ্বি জাতিটো জীয়াই আছে আমি এতিয়া উপস্থিত আছোঁ তাৰালাংচৰ বাকৰিতে থকা অন্যতম এক পৰিচিত আৰু একদম প্ৰসিদ্ধ এটা ঠাই নথেংপি এই নথেংপিৰ যি সৌন্দৰ্য এই সৌন্দৰ্য সকলোৱে ইয়াত টানি আনে এই নথেংপিৰ আইডিয়াটো আচলতে এই যে কেনেকৈ ইয়াৰ প্ৰস্তুতৰ ক্ষেত্ৰত বা নিৰ্মাণৰ ক্ষেত্ৰত এই আইডিয়াটো কেনেকৈ আহিলে এই নথেংপি যে তাৰালাংচত কেনেকৈ যে হৈ গ'ল কেনেকৈ বনাবলগীয়া হ'ল এই কথা যদি ক'বলৈ যায় আচলতে এই কাৰ্বি কালচাৰেল ছ'চাইটি কোনো এটা চিন্তা কৰা নাছিল কিন্তু কাৰ্বি কালচাৰেল ছ'চাইটিৰ কাৰণে এটা ভাগ্য ভাল আমাৰ অভিযন্তা বদন টিছয়ে প্ৰথমতে তেওঁলোকে আমাৰ এই দকমুকাৰ ৰাছিংজা আকলামত এটা ডেমনষ্ট্ৰেশ্যনৰ কাৰণে এটা বনাইছিলে তাত গৈ মই দেখিলোঁ যে তাৰ এই নথেংপি দেখোন চাবলৈ ভাল একচুৱেলি নথেংপিটো আমাৰ কাৰ্বি নাৰীসকলৰ অলংকাৰ এইটো কাণফুলি কিন্তু সেই কাণফুলিয়ে বদন টিছয়ে এটা নতুন এটা ৰূপ দিলে য'ত নেকি মানুহক আকৰ্ষণ কৰিব পাৰিলে সেইটো লৈ চাই পেলাই মই পিছত আলোচনা কৰিছোঁ তাৰালাংচ কাৰ্বি ইউথ ফেষ্টিভেলতো এইটো এটা প্ৰস্তুত নিৰ্মাণ কৰিব অলপমান তেতিয়া আমি পাৰ্মানেণ্ট হিচাপত আমি চিন্তা কৰি নাছিলোঁ বাহিৰে আমি তৈয়াৰ কৰিছিলোঁ তেতিয়া গোটেই মানুহে সেইটো ভাল পালে সেইটো খুব ভাল দেখোন তেতিয়া বৰ্তমান আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তুলম ৰহাং ডাঙৰীয়া এইটো চকুত পৰিল আৰু তেখেতৰ লগত আলাপ আলোচনা কৰাৰ পাছত তেখেতে খবৰ দিলে হয় এইটো আমি এটা ডাঙৰকৈ বনাম যে যাতে মানুহে এইটো চাব পাৰে সেই লৈ পেলাই এই নথেংপিটো আমি ইয়াত স্থাপন কৰিলোঁ কিন্তু আজি দেখিছোঁ সেই নথেংপিয়ে কিন্তু তাৰালাংচ এই কাৰ্বি পিপল ফ'ৰ্চক এই নথেংপিয়ে নেতৃত্ব দিলে আৰু এই নথেংপিটো সুন্দৰকৈ এটা মিউজিয়াম আচলতে এটা মিউজিয়ামলৈ ৰূপান্তৰিত কৰা হৈছে আমি ভিতৰখন অলপ চাম উপস্থিত আছোঁ নথেংপিৰ ভিতৰত ইয়াত কাৰ্বি সাংস্কৃতিক সমলবোৰ কিমান ধুনীয়াকৈ ইয়াত সজাই ৰখোৱা হৈছে আমি যদি ইয়াত চাওঁ ইয়াত কি তেনেকুৱা সাংস্কৃতিক সমলবোৰ ইয়াত আছে আমি যদি ইয়াত প্ৰত্যক্ষ কৰোঁ মই অলপতে ক'লোঁ যে গড়কাপ্তানী অভিযন্তা মাননীয় বদন টিছয়ে তেখেতে যিটো আইডিয়া কৰিলে এই নথেংপি যেতিয়া সজালে আমাৰ ৰাছিংজা আকলামত তাত দেখি আমি তাৰালাংচত প্ৰথমবাৰৰ বাবে আমি দেখুৱাইছিলোঁ এটা এক্সিবিশ্যন হিচাপে কিন্তু পিছৰ পৰ্যায়ত মই অলপতে ক'লোঁ যে আমাৰ মাননীয় তুলম ৰহাং ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰি আমি ইয়াত ডাঙৰকৈ এটা সজাম অলপ দেখনীয়া হিচাপে যে ইয়াত বহুতো মানুহ আহিব নথেংপিটো অলপ জানক কিন্তু পিছত পৰ্যায়ত আমি দেখিলোঁ যে সেই নথেংপিৰ ভিতৰতে এটা সংগ্ৰহালয়টো আমি
স্থাপন কৰি ল'ম য'ত নেকি কাৰ্বিসকলৰ কাৰ্বি সমাজৰ দৈনন্দিন যিটো ব্যৱহাৰ কৰে যিটো কাৰ্যকলাপ ইয়াত নৃত্যই বুলি কওক বা খেতি কৰা বুলি কওক এই কাৰ্বি সমাজত যিটো ইম্পৰ্টেণ্ট বস্তুসমূহ আমি ইয়াত সংৰক্ষণ কৰা হৈছিলোঁ দেখিছোঁ এখেত হৈছে আমাৰ কাৰ্বিসকলৰ সঁজুলি এইটো হৈছে আমাৰ শাক এইটো হৈছে ইংটং সেইটো হতন ইংক্ৰুং এইটো শাকটো হৈছে বস্তু ভৰোৱাৰ কাৰণে ইংটং বস্তু ভৰোৱাৰ কাৰণে হতন যেতিয়া আমি চাউল কিবা কিবি এইটো কিবা কৰিবৰ কাৰণে কৰিছে আৰু কাৰ্বিবিলাকে আগতে যেতিয়া আমাৰ আৰা খেতি কৰে নহয় আৰা খেতি কৰোঁতে তেওঁলোকে যেনে জংঘলত তেওঁলোকে তলত থাকিব নোৱাৰি সেইকাৰণে এটা হেমতাপ তৈয়াৰ কৰিছে নিজৰ খেতিবিলাক আৰাত যিটো খেতি কৰে সেই আৰা খেতি ডিউটি দিবৰ কাৰণে আমাৰ এই হেমতাপটো পোহৰা দিবৰ কাৰণে হেমতাপটো ব্যৱহাৰ কৰা হয় তাৰপিছত দেখিছোঁ এই যে কাৰ্বি সেইটো হেমথেংচং হেমটুন মানে হেমথেংচং বুলি কয় আৰু আগত কাৰ্বি অসমবিলাকে মানে মাটিত ঘৰটো নবনায় চাং পাতিয়ে ঘৰ বনায় সেই চাং পাতি বনোৱা ঘৰটোকে হেমথেংচং বুলি কয় আৰু তাৰপিছত ক্ৰমান্বয়ে হেমটুনলৈকে পৰিণত হয় এইখিনি এইটো হৈছে আমাৰ পৰম্পৰাগতভাৱে আমাৰ পনীয় বিধাৰ আমাৰ কাৰ্বিবিলাকে মদ যি ব্যৱহাৰ কৰে প্ৰথমতে হৰলাং আৰাকটো এইটো যোগেদি আলাংটো তৈয়াৰ কৰা হয় তলত জুই দিব তাৰ তাপেৰে উহায়েৰে কিবা আৰাকটো হয় এইবিলাকে কৰিছিল এইটো মন্ত্ৰপাঠৰ দৃশ্য আচলতে মন্ত্ৰপাঠ তেতিয়া গীতিকাৰ গায়ক লোকগীতৰ গায়ক এনেকৈ মান সন্মান দিলেহে আমাৰ গায়কসকলে গান গায় আজিৰ নিচিনা নহয় আজিকালি নতুন প্ৰজন্মৰ গায়কবিলাকে পইচা বিচাৰে কিন্তু আমাৰ আগৰ লোকগীতবিলাকে এই সন্মানটোহে বিচাৰে এইখিনি আমি চেং মিৰ্জেং আৰু লং মিৰ্জেঙে থৈ যোৱা কিন্তু চিচাটো নহয় দেই এই বংশটো এইটো হৈছে আমাৰ লুনচে আমান বুলি কয় গায়কৰ সন্মান মাননি ইয়াত ধান কিবা ধানটো কি বুলি কয় সেইটো আজিকালিতো মৰণাহে মাৰেতো আগতেতো ভৰিৰে কৰে এইটো এইবিলাকতো খেতি কৰা সঁজুলি দৈনন্দিন ব্যৱহাৰ কৰা বস্তুসমূহ এনেকৈ আছে এইটো বা আমাৰ বাদ্যযন্ত্ৰ এইটো হৈছে কুমলিয়েং এইটো হৈছে কুমডেংডং এইটো হৈছে তুৰুলিত এইটো হৈছে চেংপি এইটো চেংচো তাৰমানে চেংপিটো দুটা কাৰণত ব্যৱহাৰ কৰা হয় যেতিয়া আমি শ্ৰদ্ধা বা চমংকান হয় শ্ৰাদ্ধ বা চমংকানত হয় ব্যৱহাৰ কৰা হয় লগতে আমাৰ ডাঙৰ ডাঙৰ মানুহ আহিলে তেওঁলোকক ৱেলকাম কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় আৰু এইটো যিটো চেংগুৰু কিন্তু যাহা তাহা যিটো ব্যৱহাৰ কৰিব নোৱাৰে সেইটো ডেকা চাংবিলাকেহে ব্যৱহাৰ কৰে সেইটো চেংগুৰু এই চেংগুৰুক দেখিলে এইটো ডেকা চাংবিলাকৰ এটা চিন স্বৰূপে হয় এইটো কমপ্লিট এটা বাঁহেৰে প্ৰস্তুত কৰা এইটো চেংকুমবাং বুলি কয় এইটো চেংকুমবাং আগত তাহানিত আমাৰ বুঢ়াসকলে পথাৰত যেতিয়া আৰা খেতিত যেতিয়া থাকে সেই আৰা খেতি এইবিলাক বজোৱাই আৰু এইটো হয়তো চমাংকান নৃত্যৰ সময়ত চাগে জামলি আথান হয় সেইটো আৰু দহা নৃত্য নিমচুকুৰুং বুলি কয় কিন্তু দহাত নৃত্য হয় এই টিলা জংঘলে চাফা কৰিছে এই টিলাটো হ'ব আমাৰ কাৰ্বিসকলৰ কিং পেলেচ ৰজাসকলৰ ঘৰ ইয়াতে বনাব এইটো হৈছে আমাৰ ৰঙা ৰংবং চিন্থাং ৰংবং আমৰি ৰংবং আৰু ডুমৰা ৰংবং আমাৰ চাৰিটা ৰাজ্য আছে চাৰিটা ৰাজ্যৰ ৰজাবিলাকৰ কাৰণে এইটো আমাৰ ৰাজ দৰবাৰ ইয়াত হ'ব এইটো বনাইছোঁ ওপৰৰ যিটো টিলাত আছে এইটো প্লেনেটেৰিয়াম তৰা ঘৰ বুলি কয় নিৰ্মাণ অৱস্থাত আছে ডিচেম্বৰ ভিতৰত শেষ হৈ যাব বুলি কৈছে ডিচেম্বৰত হেণ্ডঅভাৰ কৰিব আমি এতিয়া আহি উপস্থিত হৈছোঁহি কাজিৰঙাংপি মেমৰিয়েল ইক' পাৰ্কত এই যে পৰিৱৰ্তিত ৰূপ যথেষ্ট কনষ্ট্ৰাকশ্যন চলি আছে আৰু এই যে পৰিৱৰ্তিত ৰূপটো টাৰালাংছৰ
এয়া কেনেকৈ সম্ভৱ হৈছে চাওক আমি প্ৰথমতে ইয়াত অকল সাংস্কৃতিক প্ৰকল্প বুলি আমি চিন্তা কৰিছিলোঁ পিছত আহি আলাপ আলোচনাৰ মাজেৰে আমি দেখিলোঁ ইয়াত এটা পৰ্যটনৰ ক্ষেত্ৰতো এটা প্ৰয়োজন হৈ পৰিছে কাৰণ কাৰ্বি পিপলছ বুলিলেই বিভিন্ন দেশৰ পৰা পৰ্যটকসকল আহে ইয়াৰ উপৰিও আমাৰ কাৰ্বি আংলঙৰ বুলি নহয় উত্তৰ পূৰ্বাঞ্চলত বা সমগ্ৰ ভাৰতবৰ্ষত যিসকল কাৰ্বি আংলঙত আহে সেই কাৰ্বি আংলঙত অহা সেই পৰ্যটকসকলে আমাৰ এই টাৰালাংচত তেওঁলোকে প্ৰদৰ্শন কৰি যায় গতিকে আমি ভাবিছোঁ আমাৰ বৰ্তমান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডক্টৰ তৰুৰাম ৰহাংৰ লগত আলাপ আলোচনা কৰি আমাৰ ইয়াত কাজিৰঙাংপি মেমৰিয়েল ইক' পাৰ্ক এটা নতুন ৰূপ হিচাপে তৈয়াৰ কৰিবলৈ আমি সম্ভৱ হৈছোঁ তাৰ বাবে মই ডক্টৰ তৰুৰাম ৰহাং ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আহিব লগা দিনবোৰতো আমাৰ এই টাৰালাংচ কাৰ্বি পিপল হোল্ডছ যাতে এই যে পৰ্যটকসকলৰ বাবে আমাৰ এটা বিশেষ ঠাই হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আমি কাৰ্বি কালচাৰ ছ'চাইটিয়ে আমি আপ্ৰাণ চেষ্টা আমি চলাই গৈ আছোঁ ইয়াত আচলতে এটা কথা সুধিবলৈ থাকি গৈছে যে ইয়াৰ মাটিকালি কিমান মাটিকালি আছে বা নতুন নতুন কনষ্ট্ৰাকশ্যন হেলিপেড বা এনেকুৱা জাতীয় কেনেকুৱা কনষ্ট্ৰাকশ্যন চলিছে আৰু মাটিকালি কিমান বৰ্তমান আমাৰ ইয়াৰ মাটিকালি হৈছে 827 বিঘা মাটি সেই 828 বিঘা মাটিৰ ভিতৰতে আমাৰ ইয়াত হেলিপেড আছে আৰু আমাৰ 4টা মঞ্চ আছে মুকলি মঞ্চ আছে ইয়াৰ উপৰিও আমাৰ নথিংপিটো অলপ আগতে আমি দেখিলোঁ ইয়াৰ উপৰিও বৰ্তমান আমাৰ 3000তকৈ অধিক বহিব পৰা আমাৰ এটা কি বুলি ক'ব এইটো হল নিৰ্মাণ কৰি গৈ আছে নামকৰণ কৰা নাই কিন্তু ভাবিছোঁ ডিচেম্বৰ ভিতৰতে কমপ্লিট হ'ব অডিটৰিয়াম সেইকাৰণে নামকৰণ আমি পিছত কৰিম আমাৰ CM সাহেবে মোক কৈ আছে নামকৰণ কেনেকৈ কৰিব লাগে যিমানখিনি আছে মই নামকৰণ কৰা আমাৰ সিং মিৰ্জেং মঞ্চ বুলিয়ে কওক লং মিৰ্জেং মঞ্চ বুলিয়ে কওক লং বিচি টু চেমচন সিং টি আদিকে কৰি আমি কাৰ্বি কালচাৰ ছ'চাইটি হৈ মই নামকৰণ কৰিছিলোঁ অতি সোনকালে আমাৰ এই অডিটৰিয়ামখনতো আমি নামকৰণ কৰিম আৰু বৰ্তমান আমাৰ যিটো কনষ্ট্ৰাকশ্যন যিবিলাক চলি আছে সেই কনষ্ট্ৰাকশ্যন চলাৰ ভিতৰত আমি লগতে দেখিলোঁ যে ইয়াত 4জন কাৰ্বি ৰজাবিলাকৰ কাৰণে ইয়াত এটা ঘৰ বনোৱা হয় এটা পেলেচ সজোৱা হ'ব ইয়াৰ উপৰিও আমাৰ ইয়াত কাৰ্বিসকলৰ পৰম্পৰা যিটো ক্ৰীড়া খেলা ধূলা হাম্বিকা পাঠু আকলাম আমি ইয়াত বৰ্তমান বনাই গৈ আছোঁ কনষ্ট্ৰাকশ্যন চলি গৈ আছে আৰু আমাৰ মেমৰিয়েল গাৰ্ডেন আমি তৈয়াৰ কৰিম তাৰপিছত চেলেঙাতে পাই আমি নিৰ্মাণ কৰিম এইখিনি আমি নতুনকৈ এটা নিৰ্মাণৰ কাৰণে আমি হাতত লৈছোঁ আমি আশা কৰিছোঁ যে অতি সোনকালে এইবিলাক আমাৰ গোল্ডেন জুবিলিৰ আগে সকলো আমি সম্পূৰ্ণ হ'ব বুলি আমি এটা আশা ৰাখিছোঁ আমি কাজিৰঙাংপি মেমৰিয়েল পাৰ্কত উপস্থিত থাকি এটা কথা নোকোৱাকৈ থাকিলে আধৰুৱা হ'ব যে কাজিৰঙাংপি এগৰাকী কাজিৰঙাৰ লগত জড়িত প্ৰতি বছৰে কাজিৰঙাংপি দিৱসো পালন কৰা হয় আৰু ইণ্টাৰনেশ্যনেল ছেমিনাৰ এখনো হৈ গৈছে গতিকে কাজিৰঙাংপিৰ ক্ষেত্ৰত কাজিৰঙাংপি কাৰ্বি সমাজে এনেকুৱা আমি এটা বিশ্বাসত লৈছোঁ যে কাজিৰঙাংপি এজনী ঈশ্বৰৰ অপেশ্বৰী আৰু সেই কাজিৰঙাংপিয়ে হৈছে কাজিৰঙাত প্ৰথম গড় অনা মানুহজনী এখেতে কাজিৰঙাংপিয়ে গড় আনিছে আৰু সেই কাজিৰঙা বৰ্তমান কাজিৰঙা সেই পাৰ্কতে এৰি দিছে আমি কাৰ্বি মানুহে এতিয়া বিশ্বাস কৰে যে গড় বুলিলে আমি লক্ষী হিচাপত আমি মানি লয় আমি সপোনত যদি গড় দেখোঁ এইটো আমাৰ ভাল সপোন আৰু আমাৰ এই গড়ৰ যিকোনো এটা সৰু এটা চাল যদি পাওঁ আমাৰ য'ত চাউল ৰাখে য'ত ধান ৰাখে তাতে আমি এইটো ৰাখি থয় আমি এতিয়া বিশ্বাস কৰোঁ এই গড়টোহে হৈছে মহালক্ষী লোকবিশ্বাস সেই লোকবিশ্বাস আজিলৈকেও থাকিছে সেইকাৰণে আমি দেখিছোঁ যে কাজিৰঙাংপিয়ে প্ৰথম কাজিৰঙাত গড় মেলিছে সেই কাজিৰঙাৰ নামেৰে কাজিৰঙাটো হ'ল সঁচাকৈ আমি গোটেই টাৰালাংচৰ বাকৰি ঘূৰিলোঁ আমি বিভিন্ন
এই সাংস্কৃতিক সমলৰ পৰা আৰম্ভ কৰি এই কনষ্ট্ৰাকশ্যন গোটেই আমি পৰিৱেশটো ইয়াত দেখিলোঁ সঁচাকৈ এই KCSক এটা একগোট কৰি ধৰি ৰখাৰ ক্ষেত্ৰত বা কাৰ্বি সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত এই টাৰালাংছৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ সন্মানীয় চন্দ্ৰ সিং ক্ৰ'দেৱৰ নেতৃত্বতে এইখিনি সম্ভৱ হৈছে নিশ্চয়কৈ তেখেতক ক্ৰেডিট দিবই লাগিব তেওঁৰ নেতৃত্বতে আজি এই টাৰালাংছই এই পৰ্যায় পাইছে সকলোকে সামৰি তেখেতে আগুৱাই গৈছে তেওঁৰ লগত এটা দল এই টাৰালাংছৰ উত্তৰণৰ ক্ষেত্ৰত এটা দলে অহৰহ প্ৰচেষ্টা চলাই আছে আমাৰ ক্ৰ ডাঙৰীয়াৰ নেতৃত্বত আমি শেহতীয়াকৈ আমি গম পাইছোঁ অৰ্থাৎ সমগ্ৰ কাৰ্বি আংলং জিলাবাসীয়ে গম পাইছে যে এইবাৰ শতবৰ্ষত অৰ্থাৎ গোল্ডেন জুবলি এইবাৰ সোণালী জয়ন্তী চেলিব্ৰেশ্যন কৰা হ'ব টাৰালাংছৰ বাকৰিত আমি এইটো জানিব পাৰিছোঁ যে আমাৰ মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়াকো আপোনালোকে আমন্ত্ৰণ জনোৱাৰ এটা পৰিকল্পনা কৰিছে এই ক্ষেত্ৰত আপুনি ৰাইজক উদ্দেশ্যি কাৰ্বি আংলং জিলাবাসীক বা অসমৰ ৰাইজক উদ্দেশ্যি আপুনি কি ক'ব হয় কাৰ্বি কালচাৰ ছ'চাইটিয়ে বহুতো ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আমি এনে এটা পৰ্যায়ত আহি পাইছোঁ য'ত কাৰ্বি যুৱ মহোৎসৱ সোণালী জয়ন্তী উদযাপন কৰা কাৰ্বি যুৱ মহোৎসৱ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ ক্ষেত্ৰত বৰ্তমান আমাৰ কাৰ্বি কালচাৰ ছ'চাইটি কেন্দ্ৰীয় কমিটিয়ে বিভিন্ন কাৰ্যসূচীৰে আমি প্ৰচাৰ চলাই গৈ আছোঁ আৰু সেইখিনিতে মই সমূহ কাৰ্বি আংলংবাসী বা অসমবাসীক মোৰ আন্তৰিকতাৰে মই এটা বাৰ্তা প্ৰেৰণ কৰিব খোজোঁ যে আহি থকা কাৰ্বি যুৱ মহোৎসৱ সোণালী জয়ন্তীত মুখ্য অতিথিৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি মাননীয়া দ্ৰৌপদী মুৰ্মুক আমি আমন্ত্ৰণ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অকল সিদ্ধান্ত বুলিয়েই নহয় যেতিয়া ৰাষ্ট্ৰপতিগৰাকী কাজিৰঙাত আহিছিল তাত আমি আমাৰ সজাতি দলে তেখেতক লগ কৰি আমি আবেদন জনাব পাৰিছোঁ আৰু তেখেতে আমাক এটা আশ্বাস দিছে যে এই সোণালী জয়ন্তীত তেখেতে অংশগ্ৰহণ কৰাৰ কথা আৰু এইখিনিতে আমি পুনৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত শৰ্মা ডাঙৰীয়াকো আমি অৱগত কৰালোঁ এখেতৰ লগতে আমি আলাপ আলোচনা কৰিছোঁ আৰু এই ক্ষেত্ৰত বিশেষকৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য সদস্য CM তুৰিৰাম ৰহাং ডাঙৰীয়াই মানে তেখেতে অশেষ চেষ্টা কৰিছে আৰু ইতিমধ্যে প্ৰায় 80% আমি গ্ৰীণ ছিগনেল পাইছোঁ যে ৰাষ্ট্ৰপতিগৰাকী এবাৰ অংশগ্ৰহণ কৰাৰ কথা আমি আশা ৰাখিছোঁ তেখেতে অংশগ্ৰহণ কৰিব কাৰণ ইতিমধ্যে কাৰ্বি আংলং CM তুৰিৰাম ৰহাং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত তেওঁলোকে আলাপ আলোচনা কৰি ৰাষ্ট্ৰপতিগৰাকীলৈ তেওঁলোকে অফিচিয়েল হিচাপে এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব থকা হিচাপে তেখেতে এটা পত্ৰ প্ৰেৰণ কৰিলে গতিকে মোক এটা আশ্বাস দিছে যে আগষ্ট মাহৰ ভিতৰত আমি ফৰ্মেল ইনভাইটেশ্যনৰ কাৰণে আমি দিল্লীলৈ আমি যাম আৰু যোৱাৰ কাৰণে আমি চেষ্টা চলাই গৈ আছোঁ আৰু আমি আশা ৰাখিছোঁ কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱ সোণালী জয়ন্তীত সফলভাৱে গঢ়ি তুলিবলৈ হ'লে আমাৰ গোটেই অসমবাসী ৰাইজ কাৰ্বি আংলংবাসী ৰাইজ সকলো ৰাজনীতি আদিকে কৰি ৰাজনীতি সামাজিক সংগঠনসমূহে আমাক সহায়তা আগবঢ়াব লাগিব আৰু আমি আশা ৰাখিছোঁ তেখেতসকলৰ পৰা আমি এই সঁহাৰিটো পাম সঁচাকৈ আমি এটা বিৰল আচলতে মুহূৰ্তৰ আমি সাক্ষী হ'ম আমি কিন্তু এইখিনিতে আমি ইমান সময় আপোনাৰ পৰা টাৰালাংছৰ বিষয়ে সুধিলোঁ কাৰ্বি সংস্কৃতিৰ বিষয়ে এতিয়া অলপ ব্যক্তিগত কথালৈ গৈছোঁ যে আপোনাৰ জীৱনকালত আপুনি কাৰ্বি সংস্কৃতিৰ উত্তৰণৰ কাৰণে আপুনি নিজৰ প্ৰচেষ্টাত আপুনি যথেষ্ট কৰিছে আপুনি কেইবাটাও এৱাৰ্ড পাবলৈ সক্ষম হৈছে এই এৱাৰ্ডসমূহৰ বিষয়ে বা আপোনাৰ কালচাৰ সাংস্কৃতিক জীৱনৰ বিষয়ে মই মোৰ ব্যক্তিগত মোৰ জীৱনীৰ কথা ক'বলৈ মইনো কি ক'ম মই এজন সাধাৰণ সাংস্কৃতিক কৰ্মীহে মই আজি এই পৰ্যায়ত আৰু এই মহান এটা অনুষ্ঠানত মই যে নেতৃত্ব ল'বলৈ পাইছোঁ সঁচাকৈ মই কাৰ্বি আংলংবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব
মই মোৰ ফেমিলি বেকগ্ৰাউণ্ডত যদি চাবলৈ যায় তেতিয়াহ'লে মই আজি এই পদবীত থকাটো মোৰ মানে যোগ্য নহয়। তথাপিতো চাওক, মই এটা কথা মই সদায় কওঁ, 1986 চনৰ পৰা 1986 পৰা যে কাৰ্বি আংলঙত যিটো অট'নমাছ ষ্টেট আন্দোলন যি গঢ়ি উঠিছে, সেই অট'নমাছ ষ্টেট আন্দোলনত মই অংশগ্ৰহণ কৰাৰ পাছত আমি এইখিনিতো সুযোগ পাইছোঁ। অট'নমাছ ষ্টেট পাওক বা নাপাওক এইটো বেলেগ কথা, বা ASDCয়ে আজি থানবান হৈ গৈছে এইটো বেলেগ কথা। কিন্তু মই মোৰ ব্যক্তিগত কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই এই অট'নমাছ ষ্টেট আন্দোলনৰ যোগেদিহে মই আজি এই পৰ্যায়লৈকে মই আহি পাইছোঁ। তাৰ বাবে মই অট'নমাছ ষ্টেট আন্দোলনৰ যি এটা সময়ত যি এটা ভূমিকা, সেই ভূমিকা ময়ো পালন কৰিছিলোঁ। গতিকে সেই অট'নমাছ ষ্টেট আন্দোলনৰ উত্তৰণৰ লগতেহে মই আজি এই কাৰ্বি কালচাৰেল ছ'চাইটি এই সভাপতি পদত মই অনুষ্ঠিত কৰিব পাৰিছোঁ বুলি মই ক'ব খোজোঁ। গতিকে মই মোৰ ব্যক্তিগত হিচাপে মই কিনো ক'ব, মই চাওক, মই সদায় কৈ আহিছোঁ মই এজন শিক্ষিত পৰ্যায়ত মই আহি পাইছোঁ। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, বাৰে বাৰে মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। বৰ্তমান কাৰ্বি কালচাৰেল ছ'চাইটিৰ কেন্দ্ৰীয় কমিটি মোৰ যিটো সংগীবৃন্দ আছে, এই সংগীবৃন্দই মোক দিনে ৰাতিয়ে মোৰ লগত চাহ লাগি মোক সহায় কৰি আছে। সদায় মোৰ লগত তেওঁলোকে আছে। তেওঁলোকৰ পৰামৰ্শৰ যোগেদি তেওঁলোকৰ মোৰ লগত সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আজি কাৰ্বি কালচাৰেল ছ'চাইটি আৰু আজি এই কাৰ্বি যুৱ মহোৎসৱ এটা মহান প্ৰতিষ্ঠান হিচাপে আমি গঢ়িব পাৰিছোঁ। আপুনি কেইবাটাও এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে, সেই এৱাৰ্ডকেইটাৰ বিষয়ে মই জনাব। মই প্ৰথম বঁটা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 1915 চনত 1915 চনত চিফ মিনিষ্টাৰ বেষ্ট কমিউনিটি একশ্যন এৱাৰ্ড মই প্ৰথম পাইছোঁ। ইয়াৰ পিছত মই ৰাংচিনা চাৰ্পো দুবাৰকৈ গীতিকাৰ হিচাপে মই ৰাংচিনা চাৰ্পো এৱাৰ্ড পালোঁ। ইয়াৰ পিছত মই অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মোক পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা এৱাৰ্ড মোক দিলে। তাৰপিছত মোক বৰপেটা ৰংঘৰ থিয়েটাৰ মঞ্চৰ পৰা লক্ষ্মী নাৰায়ণ বালাদেৱী সাংস্কৃতিক বঁটা মোক প্ৰদান কৰিলে। আৰু ইয়াৰ পাছত মই বোকাজানত সদৌ অসম সাংস্কৃতিক মঞ্চ তৰফৰ পৰা মোক এটা স্বীকৃতি মোক এটা উপাধি স্বীকৃতি দিছে। মোক স্বীকৃতি এনেকৈ মোক কি বুলি ক'ব এইটো, মোক উপাধি যিটো স্বীকৃতি দিছে আৰ্টিষ্ট শিল্পী প্ৰাণ, মোক শিল্পী প্ৰাণ হিচাপে মোক স্বীকৃতি দিছে। লগতে এই শিল্পী প্ৰাণ বঁটাটো মোক প্ৰদান কৰিছে এইটো সদৌ অসম সাংস্কৃতিক সন্থাই। এইখিনিয়ে বৰ্তমান মই বঁটাটো মই লাভ পালোঁ, বঁটা মই পালোঁ। গতিকে যিখিনি মোক মৰম কৰি মই কিমান কৰিব পাৰিছোঁ নোৱাৰিছোঁতো মই নাজানো, কিন্তু যিবিলাকে মোক বঁটাটো প্ৰদান কৰিলে তাৰ বাবে মোক এটা ডাঙৰ এটা কাম কৰাৰ কাৰণে মোক এটা সুযোগ দিলে, মোক এটা সাহস দিলে। তাৰ বাবে যিবিলাকে মোক এটা বঁটা প্ৰদান কৰিছে সেই সংগঠনসমূহক মোৰ আন্তৰিকতা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপুনি এনেদৰেই আপোনাৰ কৰ্মৰাজি কৰি যাওক, আগুৱাই যাওক কাৰ্বি সংস্কৃতিৰ বিকাশৰ কাৰণে বা এই টাৰ্লাংছৰ বিকাশৰ কাৰণে সদায় আপুনি কাম কৰি যাওক, আমি তাৰে কামনা কৰিছোঁ। আৰু আমি নিজেই ৰূপালী জয়ন্তীৰ যি বৰ্ষৰ আমি সাক্ষী হৈছিলোঁ, আজি পুনৰবাৰ আমি সোণালী জয়ন্তী বৰ্ষৰ আমি সাক্ষী হ'ম। গতিকে সমূহ ৰাইজক আমি আশা ৰাখিছোঁ যাতে এই সোণালী জয়ন্তী বৰ্ষৰ আহি থকা কিমান তাৰিখে কেতিয়া আছিলে? এইবাৰ সোণালী জয়ন্তীটো আমি আগতীয়াকৈ লৈ আনিছোঁ। প্ৰতি বছৰে কাৰ্বি যুৱ মহোৎসৱ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 19 তাৰিখলৈকে হয়। কিন্তু এইবাৰ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি আলাপ আলোচনা কৰিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন সামাজিক সংগঠনৰ লগত আমি আলাপ আলোচনা কৰিছোঁ যে আগন্তুক 2024 চনত ফেব্ৰুৱাৰী মাহত আমাৰ সৰ্বভাৰতত এটা সাধাৰণ নিৰ্বাচন হোৱাৰ এটা আশংকা আছে। গতিকে আমি চিন্তা কৰিছোঁ আমি আগতীয়াকৈ কৰিব লাগিব। সেই মৰ্মে আমি
জানুৱাৰী মাহৰ 12 তাৰিখৰ পৰা আৰম্ভ কৰিম জানুৱাৰী 12 তাৰিখৰ পৰা 19 তাৰিখলৈকে 8 দিনীয়া অনুষ্ঠান গতিকে সকলোৱে সাক্ষী হ'ব এই অনুষ্ঠানটোৰ জানুৱাৰীৰ 12 তাৰিখৰ পৰা 19 তাৰিখলৈ 8 দিনীয়া কাৰ্যসূচী আমি শেষত দ্য ভইচ অফ হিলছ নিউজৰ সমূহ পৰিয়ালবৰ্গৰ হয় আৰু মই জনাৰ্দন পাটৰে আজি আপোনাক পুনৰবাৰ ভইচ অফ হিলছ নিউজৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই যি সাক্ষাৎকাৰ অনুষ্ঠান আপোনালোকৰ মত বিনিময় অনুষ্ঠান এই অনুষ্ঠানটোৰ পৰা ইমানতে আমি ধন্যবাদ জ্ঞাপন কৰি বিদায় লওঁ